এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰি সৰ্বহাৰা মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ এজন কৰ্মী। ৰাজ্যত চাইবাৰ অপৰাধীৰ সীমা দিনক দিনে বৃদ্ধি পাইছে। বিভিন্ন সময়ত বিভিন্নজনে এই চক্ৰৰ জালত পৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে মৰিগাঁৱত। ৫,০০০ টকা অনলাইন লোন লৈ সৰ্বহাৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ কনিষ্টবল। অনলাইন যোগে লোন দিয়া মিছা প্ৰলোভন দেখুৱাই লুণ্ঠন ৰাজ চলাইছে বহিৰাজ্যৰ একাংশ দুষ্ট চক্ৰই। ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলা অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত বিকাশজ্যোতি দাস নামৰ অগ্নি নিৰ্বাপক কনিষ্টবলজনে প্ৰায় এবছৰ পূৰ্বে মানি ষ্টেণ্ড নামৰ এটা কোম্পানীৰ পৰা ৫,০০০ টকাৰ লোন লৈ এসপ্তাহৰ ভিতৰতে পৰিশোধ কৰে। কিন্তু তাৰ পিছতে আৰম্ভ হৈছে কোম্পানীটোৰ লুণ্ঠন ৰাজ। ভুক্তভোগী ব্যক্তিজনৰ মোবাইলত সংযোগ থকা মোবাইল নম্বৰলৈ অশ্লীল শব্দ প্ৰয়োগ কৰি মেছেজ বা ফোন কৰি হাৰাশাস্তি কৰিছিল ভুৱা কোম্পানীটোৱে। অৱশেষত উপায়হীন হৈ ভুক্তভোগী বিকাশজ্যোতি দাসে সংবাদ মাধ্যমৰ কাষ চাপি বন্ধুবৰ্গৰ লগতে আন সকলোকে এনে ভুৱা প্ৰতিষ্ঠানৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায়। বিকাশজ্যোতি দাস, মই শিৱসাগৰ জিলাৰ হয়। এতিয়া বৰ্তমান মই মৰিগাঁও জিলাত কৰ্মস্থ হৈ আছোঁ। এইটো ফায়াৰ ছাৰ্ভিচৰ হয়, কনিষ্টবল। আপোনাৰ মই যোৱা বছৰ আগষ্ট মানত অনলাইনত এটা লোন লৈছিলোঁ, মিনিমাম ৫,০০০ টকা। এটা ৬০০ লোৱা নিচিনা হ'ল। লৈ পিনি মই ৭ দিনৰ ভেলিডিটি দিছিলে, পইচাটো ঘূৰাই দিলোঁ। কিন্তু কি হ'ল, লোনটো লওঁতে মই কিছুমান বস্তু এলাউ কৰি দিছিলোঁ। এলাউ কৰি দিয়াৰ কাৰণে মোৰ কণ্টেক্ট লিষ্ট, ফটো চটো তেওঁলোকৰ ওচৰত মানে জমা হৈ গ'ল। জমা হৈ যোৱাৰ পিছত তেওঁলোকে মোক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিলে। এই কোম্পানীটো মনি ষ্টেণ্ড বুলি এটা কোম্পানী আছিলে, এতিয়া হয়তো নাই চাগে। তাৰপৰা এতিয়ালৈকে সেই তাহাঁতি বেলেগৰ থৈ মোক মানে ব্লেকমেইল কৰি মানে বহুত এটা ওজনৰ মানে টকা লৈ গ'ল মোৰ পৰা ব্লেকমেইল কৰি। আৰু মোৰ কণ্টেক্ট লিষ্টত যিখিনি নাম আছিলে তেওঁলোকৰ নামখিনি পাই যোৱাৰ কাৰণে তেওঁলোকক ফোন কৰি মেছেজ কৰি হেৰাছমেণ্ট কৰে। মোকতো কৰি তেওঁলোককো হেৰাছমেণ্ট কৰে। গতিকে মই মানে লগৰ ভাই বন্ধু হওক যিয়ে নহওক চবকে মই এইটো অনুৰোধ কৰিছোঁ যাতে এই ফ্ৰড কেছটোত নপৰে। আৰু লগৰ ভাই বন্ধুক এটা অনুৰোধ কৰিছোঁ যাতে মই তেওঁলোকৰ নাম্বাৰ ক'তো দিয়া নাই, মোৰ কণ্টেক্ট লিষ্টত থকাৰ কাৰণে তেওঁলোকৰ নাম্বাৰ পালে। গতিকে সেইটো ভুল মোক যাতে নুবুজে। আৰু মই সেই সময়ত এনেকুৱা অৱস্থা হৈ গৈছিলে, মই বহুত মানুহৰ পৰা মানে পইচা ধাৰলৈ লৈ তেওঁলোকক দিবলগীয়া হৈছিলে। সাজিদ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, খবৰ মৰিগাঁও।